চাহ কেতিয়া আমি হাৰভেষ্ট কৰোঁ ইয়াৰ পৰা হোৱাইট টি বনোৱা হয়। গতিকে বন্ধুসকল আপোনালোকক আজি এটা বহুত ইম্পৰ্টেণ্ট বস্তু দেখাবলৈ গৈ আছোঁ। মই আছোঁ বৰ্তমান অসম কৃষি বিশ্ববিদ্যালয়ৰ চাহ বাগিচা অৰ্থাৎ টি ষ্টেটত আছোঁ। এয়া চাব পাৰিছে এইখিনি গোটেইখিনি চাহৰ বাগিচা হয় আৰু এইফালেও আছে গোটেইখিনি চাব পাৰিছে গোটেইখিনি চাহৰ বাগিচা হয়। এয়া আপোনালোকক দেখুৱাবলৈ লৈছোঁ এটা বহুত ইম্পৰ্টেণ্ট অৰ্থাৎ চাহ কেতিয়া আমি হাৰভেষ্ট কৰোঁ অৰ্থাৎ কেতিয়া এই প্লাকিংটো যিটো হয় চাহপাতৰ এইটো কেতিয়া কৰা হয়। এই বৰ্তমান এনেকুৱা এটা ষ্টেজত আছে চাহপাতবোৰ যে এই বৰ্তমান তোলাৰ সময় এতিয়া আমি তুলিব পাৰি। গতিকে কেতিয়া কেনেকৈ তুলিব পাৰি আহক দেখুৱাবলৈ চেষ্টা কৰোঁ। এয়া চাব পাৰিছেনে এয়া হৈছে দুটা তিনিটা লিফ এটা দুটা তিনিটা এই তিনিটা লিফৰ সময়ত বিশেষকৈ বহুত ধুনীয়া হাৰভেষ্ট হয়। আৰু এইটোতো চাব পাৰিছে এনেকুৱা তিনিটা চাৰিটা যেতিয়া লিফ থাকে এইখিনি তোলা হয় আৰু চাহ ফেক্টৰীত চাহৰ কাৰণে দিয়া হয়। আৰু বৰ্তমান এনেকুৱা এটা ষ্টেজত আছে যে চাহবিলাক হাৰভেষ্ট কৰিব পৰা যায়। এইফালে গোটেইখিনি টি ষ্টেট সেইফালেও টি ষ্টেট আৰু এইফালেও টি ষ্টেট গোটেইখিনি। গতিকে ইয়াত আমি দেখুৱাবলৈ লৈছোঁ যে কেনেকৈ কেতিয়া হাৰভেষ্ট কৰা হয়। এইটো ধুনীয়াকৈ দুটা তিনিটা পাত আহিছে ইয়াত হাৰভেষ্ট কৰা হ'ব। আৰু এটা ইনফৰ্মেশ্যন আপোনালোকক দিব বিচাৰিছোঁ যেনেকুৱা বহুত ধৰণৰ টি আছে ব্লেক টি আছে হোৱাইট টি আছে গ্ৰীণ টি আছে। গতিকে গ্ৰীণ টিটো অলপ ব্লেক টিতকৈ বেছি দাম হয়। যিটো হোৱাইট টি আছে এইটো বহুত বেছি দাম আৰু এইটো কিয় দাম হয় আজি আপোনালোকক দেখুৱাবলৈ লৈছোঁ। হোৱাইট টি যিটো আছে ইয়াৰ দাম 2000ৰ পৰা আৰম্ভ কৰি 10,000লৈকে হ'ব পাৰে। ইমান দাম কিয় হয় আহক দেখুৱাবলৈ লৈছোঁ। যে এই হোৱাইট টিটো এই কলিটো যে দেখিছে এইটোৰ পৰা হোৱাইট টি বনোৱা হয়। এই আগৰ পুলিটো যে দেখিছে এই গজালি মেলি আছে ইয়াৰ পৰা হোৱাইট টি বনোৱা হয়। গতিকে এইবিলাকৰ পৰা যেতিয়া বনোৱা হ'ব 1 কেজিৰ দাম বহুত সেইকাৰণে বেছি হয়। এইবিলাকৰ পৰা হোৱাইট টি বনোৱা হয়। এইবিলাক যেতিয়া তোলা হয় পূৰা বগা হৈ থাকে আৰু এইটো চাব পাৰিছে এই আগটোৰ পৰা মেইনলি হোৱাইট টি বনোৱা হয়। সেইকাৰণে ইয়াৰ দাম বহুত বেছি হয়। গোটেইখিনিৰ পৰা 1 কেজি তুলিবলৈ হ'লে হয়তো বহুত সময় লাগিব। সেইকাৰণে ইয়াৰ দাম বহুত বেছি।